এই ডিসেম্বৰ মাহত বিশেষকৈ 1 ডিসেম্বৰ পৰা আৰম্ভ কৰি আমি দেখিছোঁ গোটেই পৃথিৱীত গোটেই দেশত এটা বৰদিনৰ আনন্দৰ আৰু এটা উলহ মালহৰ এটা বাতাবৰণ আমি দেখিবলৈ পাইছোঁ। আৰু গোটেই পৃথিৱীৰ যীশুখ্ৰীষ্টৰ ভক্তসকলৰ লগতে আজি আমিও এই ওদালগুৰিত যিবিলাক যীশুখ্ৰীষ্টৰ ভক্তসকল আছে আমি একেলগে এই এটা বৰদিনৰ যিটো বতৰ খ্ৰীষ্টমাছ ছিজনত আমি আনন্দ কৰিছোঁ। আমি উলহ মালহেৰে আহি থকা এই বৰদিন 25 ডিচেম্বৰ যীশুখ্ৰীষ্টৰ জন্মদিন, সেই দিনলৈ আমি অপেক্ষা কৰি আছোঁ। আজি আমি ইয়াত গোট খাইছোঁ এই প্ৰাক বৰদিনৰ কাৰ্যসূচীৰ যোগেদি আমি এই যীশুখ্ৰীষ্টৰ জন্মদিনৰ কথা বৰ কাৰণে আৰু লগতে এই আহি থকা 25 ডিচেম্বৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন, এই ডাঙৰ দিন আদৰিবৰ কাৰণে আমি সকলো দিশৰ পৰা আমি প্ৰস্তুত হৈছোঁ। এতিয়া প্ৰশ্ন হয়, গোটেই পৃথিৱীৰ খ্ৰীষ্টানসকলে কিয় ইমান আনন্দ কৰিছে? আজি ওদালগুৰি জিলাৰ বা বিটিএডিৰ খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টৰ ভক্তসকলে কিয় ইমান উলহ মালহেৰে এই ডিচেম্বৰ মাহত আমি বিভিন্ন কাৰ্যসূচী উদযাপন কৰি আছোঁ? ইয়াৰ এটা ডাঙৰ আৰু ৰহস্য কথা হ'ল প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। হয়, আমি পৃথিৱীত অনেক মহৎ লোকবিলাকৰ জন্মদিন সন্মানেৰে আমি উদযাপন কৰোঁ, তেওঁলোকক আমি সন্মান যাচোঁ। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যিটো জন্ম, সেই জন্মটো হ'ল এটা সুকীয়া এটা ঘটনা, কাৰো লগত তুলনা কৰিব নোৱাৰে এটা ঘটনা সেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। কাৰণ সেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ যোগেদি গোটেই মানৱ জাতিৰ কাৰণে এটা পৰিত্ৰাণৰ আশা, এটা মুক্তিৰ বাণী, শান্তিৰ বাণী, স্থায়ী শান্তিৰ বাণী আমি দেখিবলৈ পাওঁ। আৰু এইটোৱে হ'ল ইয়াৰ পাৰ্থক্য। গতিকে আমি আগলৈ বাট চাই আছোঁ। অহা 25 ডিচেম্বৰত গোটেই পৃথিৱীৰ মণ্ডলীবিলাকৰ লগতে আমিও সেই যীশুখ্ৰীষ্টৰ জন্মদিন আমি উলহ মালহেৰে পালন কৰিম, উদযাপন কৰিম। সেয়েহে সেই বৰদিন এটা ডাঙৰ দিন, আশীৰ্বাদৰ দিন, প্ৰত্যেক মানুহৰ কাৰণে, গোটেই জাতি জনগোষ্ঠীৰ কাৰণে, সকলো ধৰ্মাৱলম্বীবিলাকৰ কাৰণে এটা পৰিত্ৰাণৰ বাৰ্তা, শান্তি, সম্প্ৰীতি, ভাতৃবোধৰ বাৰ্তা কঢ়িয়াই আনক। আপোনাৰ ব্যক্তিগত জীৱনত, পৰিয়াল জীৱনত আৰু মণ্ডলীত আৰু সমাজত যীশুখ্ৰীষ্টৰ এই জন্মদিনে আপোনাৰ জীৱনত আশীৰ্বাদ, প্ৰচুৰ পৰিমাণে আশীৰ্বাদ আনক, শান্তি দিয়ক আৰু সকলো দিশতে আগুৱাই নিবলৈ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ দান কৰক। ধন্যবাদ। এই ছুটি শুভেচ্ছা বাণী আপোনালোকক দিয়া হ'ল। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ। ধন্যবাদ।